সকলোকে নমস্কাৰ জনাইছোঁ মই যোৰহাট বগামুখৰ ৰূপান্তৰ লগতে আছে আমাৰ ককাইদেউ সদীশ ৰাজীৱ খাটনিয়া ডাঙৰীয়াদেৱ হয় ৰাজীৱ দা আমি বিশেষকৈ গুৱাহাটী গৈছিলোঁ জুবিন দাৰ নিয়াৰ কাৰণে গৈছিলোঁ আমি কিনো ক'ম সদায় বিচাৰি আছোঁ যে জুবিন দাৰ নিয়াই লাগে হয় আমি ভাষাৰে এতিয়া বুজাব নোৱাৰা হৈ গৈছোঁ হয় আপুনি এই ক্ষেত্ৰত হয়তো এটি গীতেৰে হয়তো এটি কবিতাৰে কিবা এটা গুণগুণাই অকণমান যদি কিবা এটা প্ৰচাৰ কৰে ভাল লাগিব হয় ৰূপান্তৰ এই সন্ধিয়া বেলিকা মই শ্ৰী ৰাজীৱ খাটনিয়াৰ সকলোকে নমস্কাৰ জনাইছোঁ প্ৰয়াত শিল্পীজনাৰ হৈ মই এটি কবিতা জনাই নজনাই ভুল ভ্ৰান্তিয়ে সকলোৱে আঁকোৱালি ল'ব কাৰণ প্ৰয়াত আজি শিল্পীজনাৰ 6টা মাহ পাৰ হৈ গ'ল আজিও আমাৰ হৃদয়ৰ স্পৰ্শ কৰি গৈছে যোৱাকালিও আমি এই সমাধিত তৃতীয়বাৰৰ কাৰণে আমি তেওঁৰ চৰণত অৰ্থাৎ বিশ্ববাসীক আমি সদ্গতি কামনা কৰি আহিছোঁ সেয়েহে এই সন্ধিয়া বেলিকা এটি কবিতাৰে 2টা লাইন হ'লেও মই গাবলৈ আগ্ৰহ কৰিছোঁ সোণাপুৰৰ সোণালী আখৰেৰে লিখা সমাধিৰ আজি এই ক্ষেত্ৰ সাগৰৰ তলিত আজি তুমি জীয়াই থকা হ'লে বহাগীৰ মন আজি আদৰি ললাহেঁতেন বহাগী আহি আছে বহাগৰ সোণালী আখৰে লিখা সোণাপুৰৰ এই স্থলী এটি গানৰ মাজেৰে তুমি সোণাপুৰ সমাধি আজি সোণালী হৈ থাকক বহাগীৰ বতৰা তুমি গানেৰে দিলা আজিও সকলোৱে সুঁৱৰি থাকক আজি সঁচাকৈ বহাগীৰ গান নাই একো তুমি যদি থাকি গ'লাহেঁতেন আজি গালাহেঁতেন গান আজি সোণালী আখৰৰ সোণাপুৰৰ স্থলী সঁচাকৈ তুমি আজি গোৱাহি গান অসমৰ জাতিক দিয়াহি প্ৰাণ ধন্যবাদ হয় আচলতে ৰাজীৱ দা মই আপোনাৰ লগতে থাকোঁ বাৰু কিন্তু মই আজিহে হয়তো বুজি উঠিছোঁ আপুনি যে কবিতাৰ যোগেদিও ইমান এটা সুন্দৰ আচলতে মেছেজ বুলিয়ে ক'ব লাগিব দিব পাৰে কেতিয়া শিকিছিলে কবিতা এইটো কি ক'ম ৰূপান্তৰ সদায় মনত ভাবি থাকোঁ এটা গাম কৰি আজি কিনো কৰিম হঠাৎ মনত পৰিলে আমাৰ বিশ্বৰ শোকস্তব্ধ কৰা এজন মহান শিল্পীৰ বিষয়ে ভালে বেয়া 2টা লাইন কবিতা কৰোঁ বুলি মনত কল্পনা কৰিছিল হয় আচলতে কোনোবাই মুখস্থ থকাহেঁতেন ফৰফৰকৈ ক'লেহেঁতেন মই সেইটো কথাও মই মোৰ প্ৰেৰণৰ পৰা কৈছোঁ দেই আপুনি আচলতে নিজে সজা কবিতা নহয় জানো নিজেই মই সাজি গাইছোঁ হয় সেইকাৰণে অকণমান ৰৈ যে কৈছে আপুনি মনত পেলাই মুহূৰ্ততে আচলতে ভাবি গুণগুণোৱা কবিতা কবিতাৰ সুৰ একচুৱেলি এই ধৰণেই ক'ব লাগে এই ধৰণেই কৰিব লাগে কাৰণ ফৰকে গাই কবিতা কোনো আবৃত্তি কৰাৰ কোনো অৰ্থ নাথাকে হয় মানে স্তব্ধতাৰ মাজেৰে নিজান পৰিৱেশত স্তব্ধতাৰ মাজেৰে এই কবিতা পাঠ কৰিলেহে তাৰ প্ৰকাশ পায় ভাল লাগিলে সেইকাৰণে শব্দ ফুটি উঠিছে হয় সেইকাৰণে আমি বিৰাট ভাল পাইছোঁ ৰাইজে শুনি নিশ্চয় ভাল পাব যদি আপোনালোকে ভাল পায় এটি লাইক এটি কমেণ্ট এটি শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব সেইখন কি ক'ম আমাৰ ৰাজীৱ খাটনিয়া ককাইদেউ আৰু মই ৰূপান্তৰ ৰাজখোৱাই আপোনালোকৰ মাজৰ পৰা শুভ সন্ধিয়া সময়ত আপোনালোকৰ মাজৰ পৰা এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা আমি ইমানতে বিদায় মাগিছোঁ ধন্যবাদ